মণিপুৰৰ পৃথিৱী বিখ্যাত লোকটাক লেক। এই লোকটাক হ্ৰদৰ ঠায়ে ঠায়ে আছে জনবসতি। সেয়েহে কোৱা হয় লোকটাকৰ এইখন ওপঙা গাঁও। এই ওপঙা গাঁৱক লৈ পৰ্যটকৰো আকৰ্ষণ সীমাহীন। আজি আমি দেখুৱাম অসমৰ এনে এখন ওপঙা গাঁও। সেই ওপঙা গাঁৱৰ লক্ষ্যৰেই প্ৰতিদিন টাইমৰ এয়া নৌকা যাত্ৰা। উপঙি থকা এখন গাঁও বুলি ক'ব লাগিব যে মোৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে কেমেৰা পাৰ্চন ইংকুক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে মই উপস্থিত থকা এই কুমলীয়া চুবুৰী গাঁৱত বছৰটোৰ প্ৰায় 6টা মাহে এনেদৰে পানীৰ ওপৰত উপঙি থাকিব লগা এই গাঁৱৰবাসী। যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলৰ নাম কুমলীয়া চাপৰি। আৰু তাতেই প্ৰতিদিন টাইমে পোহৰলৈ অনা এইখন ওপঙা গাঁও। চাওক, চাৰিওফালে পানীৰে পৰিপূৰ্ণ একো একোটা চাংঘৰত কি দুৰ্বিষহ গাঁওখনৰ বাসিন্দাসকলৰ জীৱন পৰিক্ৰমা। আমি পানীৰ মাজতে মানে সন্মুখীন ল'বলগীয়া হৈছে আৰু 6 দিন 4 দিন পানীৰ মাজতে আমি আছোঁ। পিছে কিদৰে সৃষ্টি হ'ল এইখন ওপঙা গাঁৱৰ? উত্তৰ হ'ব এইখন ওপঙা গাঁও চৰকাৰৰে সৃষ্টি। প্ৰকৃততে বানবিধ্বস্ত এইসকল লোক দীৰ্ঘদিন বাস কৰিছিল মথাউৰিত। পৰৱৰ্তী সময়ত চৰকাৰে এওঁলোকক পুনৰ সংস্থাপন আঁচনিৰ অধীনত 2010 চনত দিলে মাটি। কিন্তু বিচাৰ বিবেচনাহীন চৰকাৰী প্ৰতিনিধিয়ে সেই মাটি আবণ্টন দিলে অতিকে দ অঞ্চলত। ফলত এতিয়া বছৰৰ 6 মাহেই পানীৰ তলত বুৰি থাকে এই গাঁওখন। ওপঙি ৰয় জনজীৱন। 2010 চনতে মাটিটো দিছিলে চৰকাৰে, কিন্তু আজি পৰ্যন্তলৈকে একো ঘূৰি চোৱা নাছিল, মানে নিয়মে নকৰা হ'ল। কাৰণ ৰাস্তা পদূলি নাই আৰু গোটেই 6-7 মাহ পানীৰ তলতে থাকিবলগীয়া হয় গাঁওখন। এতিয়া এই ওপঙা গাঁও কুমলীয়া চাপৰিলৈ বছৰৰ 9 মাহেই একমাত্ৰ যোগাযোগৰ অৱলম্বন নাও বা কলগছৰ ভূৰ। মাটিকণ দিলে চৰকাৰে, এতিয়ালৈকে একো অনুমতি নাই। তেনেকৈ যে পানীৰ মাজত আছে, চাহি আলিয়ে পদলিয়ে মানে ৰাস্তাই গাড়ীয়ে গৈ আছে দেখিছে। উল্লেখযোগ্য যে 2002 চনতে ব্ৰহ্মপুত্ৰই ঘৰ বাৰী তছনছ কৰিছিল এই পৰিয়ালকেইটাৰ। আৰু পুনৰ সংস্থাপনৰ নামত অবিবেচক চৰকাৰী বিষয়াই এওঁলোকক প্ৰক্ষেপ কৰিলে পুনৰ পানীৰ মাজলৈ। তাৰ পিছৰ পৰাই এওঁলোকৰ অৱস্থাক্ৰমে বেছিহে শোচনীয় হৈ আহিল। টিয়কৰ পৰা ৰিজু কুমাৰ শইকীয়া, প্ৰতিদিন টাইম।